প্ৰিয় বন্ধু বান্ধৱীসকল, এইমাত্ৰ ভিডিঅ' বনাই থাকোঁতে এগৰাকী মহিলা আহি কাষত থিয় হৈ ক'লে, আপুনি বৰ ভাল কাম কৰিছে। আমি মানুহবোৰ ইমান হিংসুক ন? কোনোবাই কিবা এটা কৰিবলৈ গ'লে আমাৰ হিংসা লাগে, অথচ সেই হিংসাৰে আমি কাৰো ক্ষতি কৰিব নোৱাৰোঁ, বৰঞ্চ নিজৰ চেহেৰা, নিজৰ মন সকলোবোৰ নষ্ট হয়। তথাপিতো আমি হিংসা কৰিবলৈ নেৰোঁ। যদি আমি কম্পিটিশ্যনত নামো, সেইটো অৱশ্যে ভাল, যিমান পাৰোঁ যে আনে কৰিব পাৰিছে মইনো কিয় নোৱাৰিম, এনেকৈ যদি চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চয় পাৰিম। এইখিনি কথা কিন্তু মোৰ নহয়, আমাৰ গাঁৱলীয়া মানুহজনীক মই দেখুৱাব নোৱাৰিলোঁ কাৰণে মই নেদেখুৱালোঁ। যি নহওক, যিমান পূজা পাতল কৰিলেও হেনো একো লাভ নাই যদিহে মনত ভিতৰত হিংসা থাকে। সহজ সৰল মানুহে কোৱা কথাষাৰ সদায় কিন্তু বহুত মূল্যৱান।